পাস্তাটো উঠিয়াই দিলোঁ ধুনীয়া হৈছে দেখিবলৈ হৈ যাম নহয় Hi guys, welcome back to my channel. Korilu apunaluke mazon notun recipe loi kene ase apunaluk asha koro apunaluk thike ase boli আজি মই ভাবিছো ইউনিক ষ্টাইলৰ পকৰা বনাম বুলি মেগিৰ পকৰা ভাবিছো ৰেচিপিটো আপোনালোককো দেখাও মই ফাৰ্স্ট টাইম ট্ৰাই কৰিম কেনে হ'ব নাজানো বলক তেতিয়াহলে আমি ষ্টাৰ্ট কৰো ফাৰ্স্টতে মই সসপেনত পানীখিনি বহাই দিলো পানী গৰম কৰিলো এয়া মেগি লৈছো মেগি দুটা লৈছো মই পানী গৰম হৈছে এতিয়া মই মেগিটো দি দিছো মেগিখিনি মই এতিয়া ভাঙি দিম যাতে বনাবলৈ সুবিধা হয় আৰু সহজে সিজি যায় এতিয়া অলপ টাইম মেগিটো সিজিবৰ কাৰণে ৰাখি দিম এয়া মেগিখিনি সিজে গৈছে বেছি সিজোৱা নাই বেছি কোমল কৰা নাই এই মেগিখিনি অলপ টাইম ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম ইয়াতে মই ৰেডি কৰিছো পিয়াজ জলকীয়া আৰু ধনিয়া মই আটা দি দিছো সুজি এতিয়া মই মেগি মছলাখিনি দি দিম মেগি মছলা মিক্স কৰি দিম এতিয়া মেগিখিনি ঠাণ্ডা হৈ গৈছে ঠাণ্ডা হৈ যোৱাখিনি ইয়াতে মিক্স কৰিম এইখিনি মই ভালদৰে এতিয়া মিক্স কৰিম ইয়াতে মই জলকীয়া পিয়াজ ধনিয়া আটা আৰু সুজি আৰু মেগি মছলা নিমখ সেইখিনিয়ে দিছোঁ ইয়াৰ বাহিৰে একো দিয়া নাই এতিয়া ভালকৈ মিক্স কৰিম এইখিনি তাৱাত তেলখিনি দিলোঁ অলপ টাইম এতিয়া গৰম কৰাই লওঁ গৰম হোৱাৰ পাছত মই পকৰাখিনি দি দিলোঁ পকৰাখিনি এতিয়া মই উল্টাই দিছোঁ উল্টাই দিয়াৰ পাছত এতিয়া পাছফালৰখিনি অলপ সিজাই লওঁ এইখিনি হৈ গৈছে এতিয়া মই এইখিনি নমাই দিওঁ আৰু বাকীখিনি বনাই লওঁ তেতিয়ালৈকে এয়া আমাৰ পকৰা ৰেডি হৈ গৈছে পকৰা নিচিনা হয় কিন্তু মেগীৰ ফ্লেভাৰটো আহে বহুত টেষ্টি হয় ট্ৰাই কৰিব বঢ়িয়া লগ পাম নেক্সট ভিডিঅ' যদি মোৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগ পাম নেক্সট ভিডিঅ'ত বাই বাই